আৰু ইয়াত গান আপোনালোকে কেইটাত যিটো টিকেট সোমাইছে সেইটো কিন্তু পেলাই নিদিব কাৰণ ইয়াত বোলে লটাৰী টিকেট খেলিব খেলাব কিন্তু যদি আপোনালোকৰ লাভ ভাল লাগে তেন্তে আপোনালোকৰ লগত লাগিব পাৰে গতিকে আপোনালোকৰ টিকেটটো পেলাই নিদি যাতে থৈ দিব আৰু এতিয়া আমাৰ বন্ধখিনি শেষ হৈ গ'ল আৰু ইয়ালৈ আহি ভালেই লাগিলে আৰু আপোনালোকৰ প্ৰিয়জনৰ লেখকৰ কিতাপখন কিনি যাতে লৈ যোৱাকৈ আমাৰ ছাত্ৰবাসী ৰাইজক অনুৰোধ জনাইছোঁ। এতিয়া আমি গৈ আছোঁ আপোনালোকলৈ আমাৰ বিনম্ৰ অনুৰোধ আৰু কি কি কিতাপ কিনিবলৈ আপোনালোকক দেখাই আছোঁ আমি। মাত্ৰ 30 মিনিটৰ বাই বাই এতিয়া বাই বাই। আপোনালোকৰ লগত ফাইনেলি আমাৰ বজাৰ কৰি হৈ গ'ল, কিতাপখিনি হৈ গ'ল, প্ৰিয় লেখকজনৰ আমাৰ কিতাপখিনি হৈ গ'ল আৰু এতিয়া কি কি কিতাপ কিনি আছোঁ আপোনালোকক ঘৰত গৈ কিনি দেখাই আছোঁ। বৰ্তমান ঘৰলৈ গৈ আছোঁ। বৰ্তমান এতিয়া আমি পপুলাৰ লগত ঘৰলৈ গৈ আছোঁ। ফাইনেলি ইমান ঠাণ্ডাৰ মাজতো আমাৰ গ্ৰন্থমেলাখন আজি যিহেতু প্ৰথম উন্মোচন কৰা হৈছে আৰু সেই গতিকে মই গ্ৰন্থমেলাখনৰ এপাক ঘূৰি আহিলোঁ আৰু কি কি কিতাপ কিনিলোঁ আপোনালোকৰ আগত দেখাই আছোঁ। এয়া হৈছে কাঞ্চন বৰুৱা, অসমীয়া যাৰ হেৰাল সীমা আৰু এখন ল'লোঁ আছাম ইয়েৰ বুক 2022 আৰু এখন ল'লোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ, এখন ল'লোঁ মনোমতী ৰজনীকান্ত বৰদলৈ আৰু জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এখন কিতাপ ল'লোঁ মৃত্যুঞ্জয় আৰু আমাৰ পোৱালীকেইজনীৰ কাৰণে আধুনিক অসমীয়া মানচিত্ৰৰ এখন কিতাপ ল'লোঁ আৰু সিহঁতৰ কাৰণে স্বাস্থ্য ৰক্ষাৰ নিয়মিত যোগাভ্যাস এখন কিতাপ ল'লোঁ আৰু আমাৰ পোৱালীকেইজনীৰ কাৰণে আধুনিক অসমীয়া ব্যাকৰণ জগত চন্দ্ৰ কলিতাৰ এখন কিতাপ ল'লোঁ আৰু ইমানেই কিতাপ ল'লোঁ আৰু কি কি কিতাপ ল'লোঁ আপোনালোকৰ আগত দেখাই আছোঁ আৰু দেখালোঁ বৰ্তমান। আৰু তাত কিতাপৰ বাহিৰেও কাপোৰ কানি আৰু যিহেতু আমাৰ যিবিলাক মেটেকা সেই মেটেকাৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ বেগ টুপি বহুত ধৰণৰ এনেকুৱা সঁজুলিবিলাক তাত উলিয়াইছে, আপোনালোকে যদি পাৰে ল'ব পাৰিব আৰু কাপোৰ ওলাইছে আৰু আপোনালোককতো ভালদৰে মই দেখাবলৈ সময় নাপালোঁ কাৰণ কেলৈ মোৰ কিতাপবিলাক বিচাৰি থাকোঁতে টাইমটো শ্বৰ্ট হৈ গ'ল কাৰণ কিতাপবিলাক যদি নিজৰ লেখকৰ কিতাপবিলাক যদি বিচাৰি নাপাওঁ তেতিয়াহ'লে মনটো বেয়া লাগিব, সেইটো কাৰণে আগতীয়াকৈ মই কিতাপখিনি বিচাৰি ল'লোঁ আৰু কি কি কিতাপ ল'লোঁ আপোনালোকৰ আগত চবকে দেখালোঁ আৰু আপোনালোকেও আমাৰ এই চাবুৱাত এইবাৰ প্ৰথম পতা গ্ৰন্থমেলা আৰু সেই গতিকে গ্ৰন্থমেলাখনত যিহেতু সকলোৱে যোগদান কৰিব বুলি মই আশা ৰাখিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।